কি হ'ল ছাৰ ঠিকে আছেনে সিচুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল আছে কিন্তু তেখেতক ভালেখিনি ব্লাডৰ দৰকাৰ হ'ব চ' ব্লাডৰ যোগাৰ কৰিব লাগিব আপুনি কি ব্লাড অ' পজিটিভ ব্লাড মই দিব পাৰিম ছাৰ মোৰ এই পজিটিভ ব্লাড আপোনালোকে ব্লাড বেংকৰ পৰা অ' পজিটিভ ব্লাড এক্সচেঞ্জ কৰিব কিন্তু আমাৰ ইয়াতে এক্সচেঞ্জ নহ'ব কিবা বেলেগ ব্যৱস্থা নাই নেকি ছাৰ কিবা বেলেগ আমাৰ ৰুলছ নাই তেনেকৈ এক্সচেঞ্জ কৰা ৰুলছ নাই আপুনি যেনেকৈ নহওক ব্লাডখিনিৰ ব্যৱস্থা কৰক হেল্ল' হেল্ল' ঐ হেৰি ইয়াৰ এক্সিডেণ্ট হৈছে গম পোৱা নাই অ' কাৰ এক্সিডেণ্ট এই চিৰঞ্জীৱৰ অ' হয় নেকি ক'ত এই ব্লাড লাগে বে তই ব্লাড দিব পাৰিবি নেকি তোৰ কি ব্লাড গ্ৰুপ কি হয় মোৰ অ' অ' পজিটিভ তই দিব পাৰিবি দেখোন নাই মানে মোৰ অলপ গা চা বেয়া সিহঁতে এক্সচেঞ্জ নকৰে সিহঁতে মই কি কৰোঁ কোনোবা এটা আনা অকলে আছোঁ না মই সিহঁতে ইয়াত কিবা এটাতো কৰি দে 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 হেল্ল' ঐ এই ইয়াৰ চিৰঞ্জীৱৰ এক্সিডেণ্ট হৈছে গম পোৱা নাই ব্লাড লাগে তাত তাত ব্লাড গৈছে বহুত কোনো হেল্প কৰা মানুহ নাই ইয়াত মই অকলে আছোঁ কোনো নাহে ইয়াত তহঁতে বুজ নাই কথাটো মোৰ ফ্ৰেণ্ড এজনৰ এক্সিডেণ্ট হ'ল অলপ আগতে ৰাস্তাত টাৰ্ণিং লৈ থাকোঁতে মানে এতিয়া মানে ব্লাড লাগে অ' পজিটিভ ব্লাড লাগে মোৰ এ পজিটিভ আছে কিন্তু মানে এ পজিটিভ এক্সচেঞ্জ নকৰে ডক্টৰে ব্লাড লাগে মানে এতিয়া বিৰাট অসুবিধা লগৰবিলাকেও কল কৰিছে মানে কৈছে কিছুমানে আহিব নোৱাৰে বিৰাট প্ৰব্লেম দেখাই আছে চবৰে প্ৰব্লেমবিলাক এতিয়া মানে ইয়াৰ এনেকুৱা কণ্ডিশ্যন কোনেও বুজি পোৱা নাই কথাটো ঠিক আছে ৰ'ব মই কিবা এটা ব্যৱস্থা কৰি আছোঁ হা বহাচোন এটা মই আহি আছোঁ তুমি দিবা নেকি ব্লাড অঁ মই দিম কি নাম তোমাৰ ৰকি বুলিছোঁ কাক দিবা ব্লাড তাক মানে মই ইয়াতে বহি আছোঁ মানে অচিনাকি ল'ৰা এজনে খুৱাইছে তাৰ বোলে ফ্ৰেণ্ডৰ এক্সিডেণ্ট হৈছে তো তাৰ নাম চিৰঞ্জীৱ বুলি ক'লে চিৰঞ্জীৱ কাকতি চিৰঞ্জীৱ কাকতি তুমি মুছলিম ল'ৰা হৈ হিন্দু ল'ৰা এজনক দিয়াৰ কাৰণে অলপো সংকোচ হোৱা নাই তোমাৰ নাই নাই একো হোৱা নাই একো হোৱা নাই গুড গুড সেইটো ফিলিংছ আহিব লাগে আমাৰ থেংক ইউ তুমি ইয়াতে এটা চিকিৎসা কৰি দিয়া আৰু কিবা কৰিব লাগিব ঠিক আছে তুমি 7 নম্বৰ ৰুমত যাবা তাতে ব্লাড দি দিব মই পঠাই দি আছোঁ ঠিক আছে আহিছোঁ তুমি চিন্তা নকৰিবা হা মই ব্লাড দি থৈ আহিলোঁ তাৰ চিকিৎসা হৈ আছোঁ একো চিন্তা নকৰিবা হা ভাল হ'ব আপোনাক কেনেকৈ মই কি ক'ম আৰু আপোনাক মানে ধন্যবাদ মই দিব নোৱাৰোঁ আপোনাক বৰ্তমান আপুনি এইটো সময়ত মোৰ কাৰণে আপুনি ভগৱানৰ পিছত কম নহয় একো নহয় আজি চোৱা ব্লাড দিলে ভাল আজিকালি মানুহে তোমাৰ ব্লাড দিওঁতে ভয় খায় যেনে ব্লাড নিদিওঁ ব্লাড দিওঁতে এইটো হ'ব এইটো বহুত ভয় খায় আজিকালি মানুহে চ' ব্লাড দিলে ভাল নিজৰ ভাল চ' ব্লাড চাৰ্কুলটো ভাল হয় ব্লাড দিলে তো তোমাৰ ব্লাড দিব লাগে তুমি যদি এজন সক্ষম মানুহ হোৱা তুমি যদি ফিট থাকা এজন তুমি ব্লাড দিয়া এইটো তোমাৰ কাৰণে ভাল এনেকুৱা নাই ব্লাড দিলে তোমাৰ ফিজিকেল বেয়া হ'ব এনেকুৱা নাই ভাল তোমাৰ কাৰণে তো আজি চোৱা আজি তোমাৰ ফ্ৰেণ্ড এটাই এনেকুৱা এক্সিডেণ্ট হৈছে তুমি তোমাৰ ফ্ৰেণ্ডবোৰক ফোন কৰিছা যে ব্লাড দিব লাগে তোমাৰ কোনো ফ্ৰেণ্ড আজি আগুৱাই অহা নাই মোৰ নিজৰ ফ্ৰেণ্ডৰে অপজিটিভ হয় কিন্তু ভয় খায় চোৱা ভয় খায় চ' তাক অলপ বুজাবা যে নাই যে ব্লাড দিলে যে তোৰ প্ৰব্লেম হ'ব এনেকুৱা একো নহয় তো ব্লাড দিলে ভাল হয় মানে আজিকালি মানুহে মানে ব্লাড যেতিয়া ব্লাডৰ কথা কয় ভয় খায় যে নাই মই কাৰোবাক ব্লাড নিদিওঁ বা মই মোৰ ব্লাড বেলেগক কি দিম এইটো ভাৱ মনত ৰাখিব নালাগে
তুমি আজি চোৱা তুমি তোমাৰ ব্লাড যদি এজনক তুমি এজন যদি ভাল কৰিব পাৰা মানুহ এজন মানে সেই মৃত্যুৰ মুখৰ পৰা যদি তুমি বচাব পাৰা চ' তোমাক কিমান ভাল এটা কাম কৰিলা বুজিছা আপোনাৰ দৰে মহান মানুহ বহুত কম বৰ্তমান এনেকুৱা আজি যিটো চিটুৱেশ্যন আপুনি হৈ গৈছে মই একো নকওঁ আৰু কি ক'ম আৰু ক'ব নোৱাৰোঁ আপোনাক ঠিক আছে ব'লা অলপ বাহিৰত যোৱা কথা পাতোঁ